আজি ইয়াত স্বৰ্গীয় কনকলাল স্বৰ্গীয়াৰী ডাঙৰীয়াৰ নৱম মৃত্যু বাৰ্ষিকী পালন কৰা হৈছে। তেখেত আমাৰ বড়ো মডাৰ্ণ ছং অৰ্থাৎ আধুনিক গীতৰ প্ৰথম অনাতাঁৰ শিল্পী আছিলে। তেওঁ বড়ো মডাৰ্ণ ছঙৰ পায়নিয়াৰ বুলি আমি কওঁ তেখেতক। তেখেতৰ নৱম মৃত্যু বাৰ্ষিকী আমি উদযাপন কৰিছোঁ। কিন্তু আমি সকলোৱে জানো যে আমাৰ ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ মৃত্যুৰ কাৰণে যি 7দিনীয়া শোক পালন কৰা হৈছে, সেইকাৰণে আমি ইয়াত কনকলাল স্বৰ্গীয়াৰী ডাঙৰীয়াৰ যিবিলাক গীত আছে তাৰ যিটো আমি কম্পিটিশ্যন কৰোঁ আমাৰ য়াং জেনেৰেশ্যনৰ মাজত, সেইটো আমি বাতিল কৰিছোঁ। বাকী সৰু ল'ৰা ছোৱালীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা হৈছে, তেওঁলোকৰ মাজত প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব। অনুষ্টুপীয়াকৈ আমি অনুষ্ঠিত কৰিছোঁ। আমি এইটো কাৰণে মানে বিভিন্ন ঠাইত প্ৰতি বছৰে এইটো পালন কৰোঁ, যাতে আমাৰ য়াং জেনেৰেশ্যনে তেখেতৰ গানৰ ওপৰত চৰ্চা কৰাৰ সুবিধা পায়। য'তেই আমি পালন কৰোঁ ততেই য়াং জেনেৰেশ্যনৰ মাজত, আমাৰ ল'ৰা ছোৱালীবিলাকৰ মাজত আমি তেখেতৰ গানৰ এটা প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ, যাতে তেওঁলোকে সেই গানবোৰ বিচাৰে, চায়, শিকে, চৰ্চা কৰে, তাৰপিছত প্ৰতিযোগিতাত আহে। তেখেতৰ গানবোৰ অত্যন্ত ভাল লগা গান। তেখেত অসমীয়া গান, বড়ো গান, তেওঁ যিখিনি লিখে, যেনেকৈ সুৰ দিয়ে, সকলোবিলাক তাৰমানে মানুহৰ অন্তৰ চুই যাব পাৰে। গতিকে আমি আশা কৰিম এনেকৈ প্ৰতি বছৰে আমি বিভিন্ন ঠাইত এইটো অনুষ্ঠিত কৰি পেলাই আমাৰ উঠি অহা ল'ৰা ছোৱালীৰ মাজত তেখেতৰ যি কণ্ট্ৰিবিউশ্যন আছিলে বড়ো আধুনিক গীতৰ, সেইটো আমি জীয়াই ৰাখিব পাৰিম আৰু চৰ্চা হৈ থাকক, সেইটো আমি আশা কৰিয়ে এই অনুষ্ঠানটো কৰিছোঁ। নৱপ্ৰজন্মক কি ক'ব সংৰক্ষণৰ ক্ষেত্ৰত? হয়, আমি আচলতে আমাৰ নৱপ্ৰজন্মক আমি যিবিলাক মানে ভেলু থকা সংগীত, মানে আমাৰ সংস্কৃতিৰ এতিয়া অলপমান কি আৰু পাতল হৈ গৈ আছে সংস্কৃতিটো। এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, প্ৰতিজন মানুহেই গান গাব পাৰে, প্ৰতিজন মানুহেই এক্টিং কৰিব পাৰে, তেনেকুৱা ধৰণৰ মানে এটা ভাৱ আহি গৈছে। কিন্তু সংস্কৃতি সাধনা কৰাটো ইমান উজু নহয়, সংস্কৃতি জীয়াই ৰখাটো ইমান উজু নহয়। আৰু আমি এইটো বিচাৰিম যে যুগমীয়া সংস্কৃতিৰ সৃষ্টি কৰক, যি সংস্কৃতি মানুহে সদায় মনত ৰাখে, যি গীতৰ কথা, যি সুৰ মানুহে সদায় মনত থাকিব, যিয়ে আমাৰ জাতিক, আমাৰ জাতীয় চেতনাক জীয়াই ৰাখিব পাৰে, যিয়ে আমাক উৎসাহ দিব পাৰে। তেনেকুৱা ধৰণৰ প্ৰেৰণাৰ উৎস হওক, জাতীয় উৎস হওক, তেনেকুৱা ধৰণৰ গীত মাতত যাতে মনোনিৱেশ কৰে, সেইটো মই অনুৰোধ কৰিম। স্বৰ্গীয়াৰী ফাউণ্ডেশ্যন, এইটো আমাৰ গুৱাহাটীত আছে, আৰু ইয়াৰ পৰা আমি প্ৰতি বছৰে এই 28 ডিচেম্বৰটো বুলিয়ে নহয়, 28 ডিচেম্বৰো আমি মৃত্যু দিৱস হিচাপে পালন কৰোঁ। বিশেষকৈ তেওঁৰ যিবিলাক গীত আছিলে, এই গীতবিলাক আমি নতুন প্ৰজন্মৰ মনত যাতে লৈ ল'ব পাৰোঁ, এইখিনিৰ কাৰণে কাম কৰোঁ আৰু ৱৰ্কশ্বপ কৰোঁ। আমি গুৱাহাটীত ইতিমধ্যে বহুতকেইটা ৱৰ্কশ্বপ কৰিছোঁ, য'ত নেকি অসমৰ চমুৱা হাজৰিকাৰ পৰা আৰম্ভ কৰি পেলাই জে.পি. দাস, তাৰপিছতে ভূপেন উজীৰ, তেখেতসকলে গীটাৰ ভায়লিন বাদক মনোজ বৰুৱা, বহুতখিনি মানুহে এইবিলাক গান শিকাইছিলে। আৰু এটা কাৰণে আমাৰ কনকলাল স্বৰ্গীয়াৰীক আমি এটা সমন্বয়ৰ শিল্পী হিচাপে প্ৰতীক মাৰ্ক এইকাৰণে কৰিব খোজোঁ, কাৰণ কনকলাল স্বৰ্গীয়াৰী যদি প্ৰথম আধুনিক গীতৰ শিল্পী আছিলে বড়ো মানে ছেকশ্যনত গুৱাহাটী ৰেডিঅ'ত, তেতিয়া তেখেতে সমান্তৰালভাৱে অসমীয়া গীত লিখিছিল। আজিকালি বহুত জনজাতীয় আৰ্টিষ্টবিলাকে অসমীয়া গীত গাব নোখোজে। কনকলাল স্বৰ্গীয়াৰীয়ে সেই 72 চনতে এইটো এটা মুকলি কৰি থৈ দিছিলে যে যি সময়ত জাতীয় সংকট হয়, সেই সময়ত কনকলাল স্বৰ্গীয়াৰীয়ে এটা দুটা জাতিক এক কৰিবৰ কাৰণে অসমীয়া আৰু বড়ো সমানে তেওঁ গীত লিখিছিলে, সুৰ কৰিছিলে। এইটো এটা খুব ডাঙৰ কথা। আজিৰ দিনত যিহেতু নেকি খুব অভাৱ দেখোঁ আমি, সেইখিনিৰ কাৰণে মই সাংস্কৃতিক কৰ্মী হিচাপে সাধাৰণ জনসংস্কৃতি পৰিষদ, য'ত ভূপেন হাজৰিকা সভাপতি আছিল, তাত মই গুৱাহাটী চিটি কমিটিৰ সম্পাদক হৈছিলোঁ। আমি দুটাকৈ সংঘৰ্ষৰ সময়ত জনসংস্কৃতি পৰিষদৰ সুৰ বাহিনী আমি লৈ গৈছোঁ, তিনিটা, এটা কাৰ্বি আংলঙত কুকি আৰু কাৰ্বিৰ হৈছিলে, এটা বড়ো আৰু আদিবাসী হৈছিলে 86ত, এইটো কোকৰাঝাৰত, তাৰপিছত 83 চনৰ অসম আন্দোলনৰ কথাটো চবেই জানে। গতিকে এই সমন্বয়ৰ কাৰণে কোনোদিন ৰাজনীতিবিদ বা বেলেগ মানুহে কোনোদিন সংঘৰ্ষ পীড়িত মানুহৰ ওচৰত বা ৰাইজৰ ওচৰত যাব নোৱাৰে। একমাত্ৰ যদি যাব পাৰে শিল্পী,
শিল্পী গীতৰ সহায় লৈয়ে যাব পাৰে, সেনেকুৱা এটা পাশপাত অস্ত্ৰ শিল্পীৰ হাতত আছে। আৰু সেই সত্তাটো অকল শিল্পীয়ে পাৰে, কোনো ৰাজনীতিকবিদে সুবিধা ল'ব যাব, কিন্তু শিল্পীয়ে কোনোদিন সংঘৰ্ষ আৰু সংকটৰ সময়ত কোনো মানুহক বিভাজন কৰিব নাহে। সেইকাৰণে মই বাছি লোৱা পথটোৱে হৈছে কি, মই এটা সাংস্কৃতিক কৰ্মী হিচাপে যদি আমাৰ ৰাজনৈতিক চিন্তা বা দৰ্শন বিভিন্ন ধৰণৰ সামাজিক চিন্তা থাকিব পাৰে চবৰে ব্যক্তিগত হয়, কিন্তু মাধ্যমটো সদায় মই সাংস্কৃতিক এটা মাধ্যম হিচাপে মোৰ নিজৰ কথা কৈছোঁ দেই এইখিনি। কিন্তু গতিকে কনকলাল স্বৰ্গীয় সেইকাৰণে মই সেইটো এটা গণমাধ্যমৰ এটা প্ৰতীক হিচাপে লৈছে যে সমন্বয়। আৰু কনকলাল স্বৰ্গীয় এই যে বেচৰবাৰীয়া গানৰ শব্দ মই কি হাহাকাৰ তাত ধুনীয়া মই কৈ দিওঁ সৰুকৈ মাত্ৰ 3 ছেকেণ্ডমান। তেতিয়া 86ত 86ত যেতিয়া হেৰি হৈছিলে, আদিবাসী বড়ো সংঘৰ্ষ হৈছিলে 96ত, তেতিয়া আমি এটা সুৰ বাহিনী গৈছিলোঁ। লোকনাথ গোস্বামী আছিলে, তাৰপিছত গায়ক, তাৰপিছতে সমীৰ চৌধুৰী ফটোগ্ৰাফাৰ, কনকলাল গৈছিল আমাৰ লগত। গতিকে কনকলাল গৈছিলে, আমি আদিবাসী অঞ্চলবিলাকত কনকলাল গ'লে নোলায়, ভয়ত আদিবাসী আক্ৰমণ কৰিব বুলি, কাৰণ তেওঁক দেখিলে বড়ো বুলি চিনি পায়। বড়ো কেম্পত যেতিয়া যাওঁ, কনকলালৰ যেতিয়া আমি গান আমাৰ সুৰ বাহিনীতে যে গান গাব আৰম্ভ কৰা হ'লোঁ আমাৰ পৰা, যেতিয়া কনকলাল বেচৰবাৰীয়া ঘৰছে খেলা বুলি যেই গালে, গোটেই জুন জুলাই মাহত কাপোৰ কানি নাই, যেনেকৈ পাৰে শিবিৰবিলাকৰ পৰা চব মানুহ ওলাই আহি আমাৰ ব্লু হিলছৰ বাছখনৰ চাৰিওফালে জুমুৰি থাকে। গতিকে গীতৰ আৰু সুৰৰ শব্দগণ তেওঁলোকে কনকলাল স্বৰ্গীয় কোনো নাজানে, মাত্ৰ এটাই কাণত সুৰ বাজে, হু ইজ কনকলাল নাজানে, মাত্ৰ বেচৰবাৰীয়া ঘৰছে খেলা এই গানটোৰ সুৰেই মানুহক কিমান আকৰ্ষণ কৰিব পাৰে। গতিকে গানৰ শক্তি কিমান, ভিতৰত শুনি বহি থকা মানুহ ওলাই আছে জুন জুলাই মাহৰ গৰমত, পেটত ভাত নাই, পিন্ধাৰ কাপোৰ নাই, মহৰ কামোৰত। গতিকে এইবিলাক গানৰ শক্তি। গতিকে সেইকাৰণে এই কনকলাল স্বৰ্গীয়ক আমি সেই প্ৰতীক এটা সমন্বয় প্ৰতীক হিচাপে নিবৰ কাৰণে মই আজি ইমান দিনে ইয়াত লাগি আছোঁ। আজি দিনটো তাত কাৰ্যসূচী আমি মনমোহন সিঙৰ এই হেৰিটোৰ কাৰণে আমি কাৰ্যকৰী কৰিলোঁ। ৰাতিপুৱা বৃক্ষৰোপণ সকলোতে কৰোঁ, আমি মন্দিৰ মছজিদ য'তে যাওঁ আমি বৃক্ষৰোপণ কৰোঁ। তাৰপিছত ৰাতিপুৱা আমাৰ বৃক্ষৰোপণ হৈ গ'ল, এই ড্ৰয়িং কম্পিটিশ্যন হৈ গ'ল, তাৰপিছত পুষ্পাঞ্জলি অৰ্পণ হৈ গ'ল, কনকলাল স্বৰ্গীয়ৰ সহধৰ্মিনী আহিছিলে। গতিকে আমাৰ এইখিনি প্ৰগ্ৰেম, এতিয়া আমাৰ এটা স্মৰণিকা উন্মোচন হৈ গ'ল, এইখিনিয়ে কাৰ্যসূচী। এবাৰ খুব কাৰ্টেল কৰিছোঁ আমি প্ৰগ্ৰেমটো। থেংক ইউ। ৰংগত কনকলাল স্বৰ্গীয়াৰীৰ ৯ম বাৰ্ষিক স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈছে, আৰু সেই সভাত মোকো অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিল। কেইবাগৰাকীও প্ৰতিষ্ঠিত অতিথি ইয়াত উপস্থিত আছে। অৱশ্যে আমাৰ আজি দুখৰ কাৰণ যে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আমাৰ মনমোহন সিং ডাঙৰীয়াৰ মৃত্যুত আজিৰ যি কনকলাল স্বৰ্গীয়াৰী ৯ম মৃত্যু বাৰ্ষিকীৰ যিটো অনুষ্ঠান, তেওঁলোকৰ জাক জমকতাৰে একো কৰিব নোৱাৰিলে। চৰকাৰী কাৰ্যসূচীবিলাকো ঠিক তেনেকুৱাকৈ আনুষ্ঠানিকতা মাত্ৰ পালন কৰিছে। কিন্তু তথাপি কনকলাল স্বৰ্গীয়াৰী ডাঙৰীয়াৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিৰ মাজত আজি আলোচনা হৈছে। বিশদভাৱে তেওঁৰ গীত মাতৰ চৰ্চা আজি হোৱা প্ৰয়োজন আছিল, যিটো কৰিব নোৱাৰিলে। তেওঁৰ গীত মাত প্ৰদৰ্শন কৰাৰো প্ৰয়োজন আছিল, যিটো কৰিব নোৱাৰিলে, যিহেতু জাক জমকতা তাত আহিবই। গতিকে তথাপি কনকলাল স্বৰ্গীয়াৰী, প্ৰয়াত কনকলাল স্বৰ্গীয়াৰীৰ পৰিয়াল, ট্ৰাষ্টৰ আদায়বিলাক বিষয়ববী আজি উপস্থিত আছে। মই কালাইগাঁও সমষ্টিৰ খৈৰাবাৰীৰ মহিৰংগত ট্ৰাষ্টিসকলে যিটো অনুষ্ঠান পাতিছে, মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াতে পতাৰ কাৰণে। কাৰণ তেওঁলোকে অল আছাম ভিত্তিত বিভিন্ন ঠাইত এই অনুষ্ঠানটো পাতে। যোৱাবাৰ বৰমাত হৈছিল, এইবাৰ ইয়াত হৈছে, অন্য বছৰ হয়তো বেলেগত হ'ব। মই ভাবোঁ কনকলাল বসুমতাৰী স্বৰ্গীয়াৰী ডাঙৰীয়া এগৰাকী অনাতাঁৰ শিল্পী হিচাপে আধুনিক গীতৰ প্ৰথম আধুনিক গীত তেখেতেই পৰিৱেশন কৰিছিল, বা আধুনিক গীত তেওঁ বাটকটীয়া বুলি কয়। সেই হিচাপে কনকলাল স্বৰ্গীয়াৰীক বড়ো জাতিয়ে, বড়ো ভাষা যিসকলে চৰ্চা কৰে, আনকি বড়ো ভাষা যিহেতু অসমৰ এটা প্ৰতিষ্ঠিত ভাষা, এই কনকলাল স্বৰ্গীয়াৰীক আমি সমগ্ৰ অসমতেই তেওঁৰ যি প্ৰতিভা আছিল তাক স্বীকৃতি দিয়া উচিত বুলি মই ভাবোঁ।